নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই মাজৰ আপোনালোকে চাই আছে অনলাইন হেল্প ভইচ ইউটিউব চেনেল। বন্ধুসকল, আজি ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ আগত। বন্ধুসকল, আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। বন্ধুসকল, প্ৰথম খবৰটোৱে হৈছে 26 ছেপ্টেম্বৰলৈ অসমত হ'ব ধাৰাসাৰ বৰষুণ, আগজাননী বতৰ বিজ্ঞান কেন্দ্ৰৰ। বে অৱ বেংগল সাগৰ পৃষ্ঠৰ পৰা 5.8 কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা ধুমুহাৰ ফলত মৌচুমীৰ প্ৰভাৱ পৰিছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত। বে অৱ বেংগল সাগৰ পৃষ্ঠৰ পৰা 5.8 কিলোমিটাৰ দূৰত্বত উৎপত্তি হোৱা ধুমুহাৰ ফলত মৌচুমীৰ প্ৰভাৱ পৰিছে উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্যত, যাৰ ফলত আগন্তুক 5 দিনলৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ 6খন ৰাজ্যত বৰষুণৰ সম্ভাৱনা আছে। আগন্তুক 24 ঘণ্টাৰ ভিতৰত অসম, মেঘালয় আৰু অৰুণাচলৰ কিছু ঠাইত প্ৰবল বৰষুণৰ সম্ভাৱনা। ঠিক তেনেকৈ 26 ছেপ্টেম্বৰলৈ ধাৰাসাৰ বৰষুণ থাকিবই 3খন ৰাজ্যত। তাৰ মাজতে নাগালেণ্ড, মণিপুৰ, ত্ৰিপুৰা আৰু মিজোৰামৰ কিছু ঠাইত হ'ব ধাৰাসাৰ বৰষুণ। এই আগজাননী দিছে বৰঝাৰিস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বন্ধুসকল, দ্বিতীয় খবৰটোৱে হৈছে পৰিদৰ্শকৰ পৰীক্ষা পতাৰ নিৰ্দেশ। মুখ্য সচিব, আৰক্ষী অঞ্চলক প্ৰধানকে ধৰি অসামৰিক আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা জৰুৰী বৈঠকৰ সময়ত মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ। ভৱিষ্যতে পৰীক্ষা অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত এনেধৰণৰ কোনো বেমেজালি নোহোৱাটো সুনিশ্চিত কৰিবলৈ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ। শীঘ্ৰে এই ঘটনাৰ ষড়যন্ত্ৰকাৰীসকলক চিনাক্ত কৰি কৰায়ত্ব কৰিবলৈও কঠোৰ নিৰ্দেশ দিয়ে সোণোৱালে। মুখ্য সচিব, আৰক্ষী সঞ্চালক প্ৰধানকে ধৰি অসামৰিক আৰু আৰক্ষী প্ৰশাসনৰ শীৰ্ষ বিষয়াসকলৰ সৈতে হোৱা জৰুৰী বৈঠকৰ সময়ত মুখ্যমন্ত্ৰীৰ এই নিৰ্দেশ। সোমবাৰে নিশা নতুন দিল্লীৰ পৰা উভতি আহিয়েই আৰক্ষী উপ পৰিদৰ্শকক লিখিত পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ বিতংভাৱে বুজ ল'লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। এমাহৰ ভিতৰতে পূৰ্ণ স্বচ্ছতাৰে পৰীক্ষা অনুষ্ঠিত কৰি শীঘ্ৰে ফলাফল ঘোষণা কৰিবলৈ ৰাজ্যিক পৰ্যায়ৰ আৰক্ষী নিযুক্তি বৰ্ডৰ অধ্যক্ষক নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে। বন্ধুসকল, শেষৰ খবৰটোৱে হৈছে 24 ছেপ্টেম্বৰত কোহলি আৰু মিলিন্দ সোমনৰ সৈতে কথা পাতিব প্ৰধানমন্ত্ৰী মোদীয়ে। ফিট ইণ্ডিয়া সংবাদৰ জৰিয়তে প্ৰধানমন্ত্ৰী মোদীয়ে ফিটনেছৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত হৈ থকা দেশৰ কেইজনমান ব্যক্তিৰ সৈতে কথা পাতিব। মোদীৰ তালিকাত ক্ৰিকেটাৰ বিৰাট কোহলি আৰু অভিনেতা তথা মডেল মিলিন্দ সোমনো আছে। 24 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰতীয় ক্ৰিকেট দলৰ অধিনায়ক বিৰাট কোহলি আৰু অভিনেতা মিলিন্দ সোমনৰ সৈতে কথা বতৰা পাতিব। আচলতে 24 ছেপ্টেম্বৰত ফিট ইণ্ডিয়া মুভমেণ্টৰ প্ৰথম বৰ্ষপূৰ্তি উদযাপন কৰা হ'ব। এই উপলক্ষে অনলাইন যোগে ফিট ইণ্ডিয়া সংবাদৰ আয়োজন কৰিছে। তো বন্ধুসকল, ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।